নমস্কাৰ, মই আছোঁ যোৰহাটৰ টুকুলাই টি ৰিচাৰ্চ চেণ্টাৰত। আপোনালোকক আজি দেখাম টুকুলাই যিটো আমাৰ চাহ গৱেষণা কেন্দ্ৰত ভিতৰৰ ভাগৰ পৰিৱেশ আপোনালোকক দেখাম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাব, লগতে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, মই আজি যাম যোৰহাটৰ টুকুলাই টি ৰিচাৰ্চ ইনষ্টিটিউশ্যনলৈ আৰু তাতে বিভিন্ন কেইটামান কাৰণ লৈ পেলাই যাম। প্ৰথম কাৰণটো হৈছে চাহ বাগানৰ কিছু পদ্ধতিৰ প্ৰয়োজন, মানে চাহ বাগানখন চলাবলৈ কেনেকৈ চলাব লাগে, কি ধৰণত চলাব লাগে, কিছু নীতি নিয়মৰ প্ৰয়োজন। সাৰ প্ৰয়োগৰ ক্ষেত্ৰত, যিকোনো ক্ষেত্ৰত অলপমান জ্ঞান হ'বলৈ যাম। লগতে বৰ্তমান আমি চাহ বাগানত কলম দি আছোঁ, কেনেকুৱা ধৰণত কি কৰিলে কলম দিব মানে পাতৰ নতুন গাঁথনি হ'ব, পাতবোৰ ভালকৈ আহিব, তেনেকুৱা ধৰণৰ নতুন অভিজ্ঞতা। লগতে মাটি অকণমান পৰীক্ষা কৰিব যাওঁ। ঠিক আছে, বলক মোৰ লগত। মোৰ যাত্ৰা মই আৰম্ভ কৰিলোঁ যোৰহাটলৈ। মই আমাৰ ডিমাকুছিৰ পৰা গুৱাহাটীলৈ বাইক লৈ যাম। গুৱাহাটীৰ পৰা আকৌ ৰেলেৰে যোৰহাটলৈ যাম। বলক মোৰ লগত। মই বাইক লৈ আহি পালোঁ গুৱাহাটী ট্ৰেইন ষ্টেচন। এতিয়া বাইকখন মানে আমাৰ ট্ৰেইন ষ্টেচনৰ ওচৰতে আমাৰ আংকেলৰ ঘৰ আছে, আংকেলৰ ঘৰত মানে বাইকখন থৈ দিলোঁ। এতিয়া ট্ৰেইন ষ্টেচনৰ ভিতৰত সোমাইছোঁ। মোৰ লগ এজন আছে ইয়াতে, লগজনক চাওঁ। ভালনে? মোৰ ফাইনেলি মোৰ লগ এজনক লগ পালোঁ। লগজনৰ নাম হৈছে ৰ'জ। টিকেট কাটি মানে ৰেডি হৈ আছে। এতিয়া আমি মাত্ৰ যাব লাগে। আমাৰ ট্ৰেইন আছে কেইটা বজাত? 8:45 আমাৰ ট্ৰেইন আছে। আমি সেই ট্ৰেইনেৰে যোৰহাটলৈ যাম। বলক মোৰ লগত। আমাৰ ট্ৰেইনখন পালোহি এতিয়া, জাষ্ট অকণমান লেটেই হ'ল। আমাৰ ট্ৰেইনৰ টাইম হৈছে 8:45। এতিয়া কেইটা বাজিল আমাৰ? 8:22 আৰু মানে 15 মিনিট ন? 25 মিনিটৰ পিছত আমাৰ ট্ৰেইনখন এৰিব। এইখন ট্ৰেইন আমাৰ যোৱা ট্ৰেইনখন। আমি এতিয়া চিট বিচাৰি আছোঁ দেই। ঠিক আছে। আমি ট্ৰেইনত আহি যোৰহাট পাম। এতিয়া যোৰহাট পাব হৈছোঁহি আৰু 5 মিনিটমান লাগিব। ৰাতি অকণমান শুই দিলোঁ। আমি ফাইনেলি যোৰহাট পালোহি। এতিয়া আমি যোৰহাটত নামিলোঁ। যোৰহাটত নামি মোৰ ফ্ৰেণ্ড এজন আছে, ফ্ৰেণ্ডৰ ঘৰলৈ যাম। ব'লা, ফ্ৰেণ্ড এজন আছে, ফ্ৰেণ্ডৰ ঘৰলৈ যাম। তাৰ পৰা আমি তাৰ ৰুমত গৈ ভাত চাত খাই ফ্ৰেছ হৈ আমি ক'লৈ যাম? টি ৰিচাৰ্চ ইনষ্টিটিউশ্যন টুকুলাই। ব'লক মোৰ লগত। আমি ফাইনেলি আহি পালোঁ টুকুলাই টি ৰিচাৰ্চ ইনষ্টিটিউট। এই চাই লওক, টুকুলাই টি ৰিচাৰ্চ ইনষ্টিটিউট। এতিয়া অকণ মানে গমে পাইছে কিয় আহিছোঁ। ভিতৰলৈ যাম। এতিয়া ভিতৰত আমাৰ বেগ চেক কৰিব, কি আছে কি নাই। এই চাই লওক, আমি চেকিংখিনি কৰি লওঁ। ভিতৰত কি দেখাব পৰাৰ চেষ্টা কৰিম। চাই লওক এইফালে। এইখন হৈছে অসমৰ, এখনেই আছে যোৰহাটত আছে চাহ গৱেষণা কেন্দ্ৰ। ইয়াত চাহৰ বিভিন্ন ধৰণৰ চাহৰ ওপৰত গৱেষণা কৰা হয়, কেনেধৰণে চাহ ভাল কৰিব পৰা যায়, গছপুলিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ গৱেষণা কৰা হয়। এতিয়া আমি ভিতৰলৈ যাওঁ, ব'লক মোৰ লগত। আমি টুকুলাই টি ৰিচাৰ্চ ইনষ্টিটিউশ্যনৰ ভিতৰত সোমালোঁ। এতিয়া চাই লওঁ ভিতৰত আমাৰ পৰীক্ষাগাৰ কোনফালে আছে আৰু কিয়
হৈছে অকণমান মাটি আমাৰ পৰীক্ষা কৰিব আহিছোঁ। বিশেষকৈ ক'বলৈ গ'লে আমাৰ অকণমান চাহ বাগিচা আছে। চাহ বাগিচা থাকিলেই নহ'ব, চাহ বাগিচাৰ কিছু কথা জানিব লাগিব, অভিজ্ঞতা লাগিব, এক্সপিৰিয়েঞ্চ লাগিব। এক্সপিৰিয়েঞ্চ নোহোৱাকৈ কোনো কাম কৰিব নোৱাৰি। লগতে আৰু এটা, যিহেতু এতিয়া বৰ্তমান আমাৰ কলম দিয়া বতৰ, মানে চাহ গছবোৰ মানে কাটি দিয়া, কেনেকৈ কাটিব লাগে, কি কৰিব লাগে, সেইবোৰ নিয়ম নীতিৰ প্ৰয়োজন। বিভিন্ন কথা জানিবলৈ মই বৰ্তমান টুকুলাই টি ৰিচাৰ্চ ইনষ্টিটিউশ্যন আহিছোঁ। এই বিষয়ে অভিজ্ঞতা ল'ম আৰু ভাৰতৰ চাহ বৰ্ডৰ অন্তৰ্গত মানে এখন বিভিন্ন চাহ বাগিচাৰ কেনেকৈ চলাব লাগে সেই বিষয়ে এখন নীতি নিয়মৰ কিতাপ পাই, সেইখনো মই ইয়াৰ পৰা লৈ যাম আজি। ব'লক বাৰু চাওঁ। ইমান ধুনীয়াকৈ সুন্দৰকৈ সজোৱা আছে, ফুলনিৰ বাগিচা আছে, চাই লওক। চাহ গৱেষণা খণ্ডৰ ভিতৰৰ দৃশ্য এয়া। এইটো বস্তু চাওক, এইটো লেখা আছে মাদাৰ প্লেনেট অফ TV1। মানে আপোনালোকক এটা কথা কৈ দিওঁ, আমাৰ সদ্যহতে চাহ বাগিচাবোৰত আমাৰ যে এইটো চাহ পুলিৰ কাৰণে কাৰ্টিং ৰখা হয়, এই ক্ষেত্ৰত এটা মই অভিজ্ঞতা পালোঁ। মানে গছবোৰক আমি বিভিন্ন ক্ষেত্ৰত মাদাৰ প্লেণ্ট নকৰাকৈ মানে আমি কাৰ্টিং ৰাখি দিওঁ, মানে পাত নিচিঙো, তেনেকৈ আমি গছবোৰ মানে ওখ হৈ যায়, তেনেকৈ আমি কাৰ্টিং কাটি সেইবোৰ আমি মানে পুলি বনাওঁ। কিন্তু দৰাচলতে তেনেকৈ নহয়, আমি গছবোৰ মাদাৰ প্লেণ্ট মানে আমি মাতৃ গছ বনাই ল'ব লাগিব। এইবোৰ সম্পূৰ্ণ মাতৃ গছ বনাই লৈছে ইয়াতে, তেখেতসকলে ক'লে আৰু আমাক চাবলৈ পঠালে। তেনেকৈ এইবোৰ সদ্যহতে মানে আমাৰ চাহ পুলি বনাবৰ কাৰণে কেনেকৈ মাতৃ গছ বনাব লাগে তেওঁলোকে অলপ ক'লে। আপোনালোকক মই এইটো দেখাইছোঁ, চাওক কেনেকৈ এইবোৰ গছ মানে মাতৃ গছ বনাই লৈছে। গছবোৰ মানে সম্পূৰ্ণ কিবা এটা বেলেগ ধৰণে মানে কাটিব লাগিব। তলৰ পৰা ধুনীয়াকৈ মাতৃ গছ বনাই পেলাই এইবোৰ আমি কাৰ্টিং ৰাখিব, তাৰপিছতে আমি কাৰ্টিঙৰ পৰা পুলি বনাব পৰা যাব। চাওক, আমি এতিয়া এইটো এগ্ৰমি ডিপাৰ্টমেণ্টৰ ভিতৰত যাম। চাই লওক, কিবা অলপ ডকুমেণ্টছ ছাবমিট কৰিব লগা আছে। ভিতৰলৈ গৈ চাওঁ, মানুহ মানে ছাৰজন আহি পোৱা নাই বোলে। আহা, অ'কে। ভিতৰত গৈ মানে মোবাইল নিব নিদিয়ে, ভিতৰত কি হয় আপোনালোক আহি জনাম, ঠিক আছে। আমাৰ সকলোখিনি ট্ৰেইনিং বৰ্তমান আমাৰ শেষ হৈ গ'ল। আমি ট্ৰেইনিং কৰি ওলালোঁ আৰু বিভিন্ন গৱেষক আৰু ছাৰসকলৰ লগত কিছু কথা আলোচনা কৰিলোঁ, কিছু কথা জানিলোঁ। আমি এতিয়া বৰ্তমান ইয়াৰ পৰা ওলাইছোঁ। ভিতৰত মানে বিভিন্ন ক্ষেত্ৰত ছাৰসকলৰ আগত মানে মোবাইল ওলোৱাটো মানে এটা বেয়া কথা, সেইকাৰণে মোবাইলটো উলিওৱা নাই। মোবাইল নট এলাউ, আৰু মোবাইলটো বিশেষভাৱে বন্ধ আছে। এতিয়া আমি মানে অকণমান আমাৰ চাহ বাগান এঠাইত মানে লগাম বুলি ভাবিছোঁ। সেই মাটিখিনি মানে অকণমান তাৰ পৰা লৈ আহিছোঁ, মাটিখিনি পৰীক্ষা কৰিম। মাটি যিখিনি পৰীক্ষা কৰে, পৰীক্ষাগাৰ অকণমান ছাইডত আছে। এতিয়া আমি মাটি পৰীক্ষা কৰিবলৈ যাবলৈ ওলাইছোঁ। পৰীক্ষাগাৰ এইফালে আছে, পৰীক্ষাগাৰ। এতিয়া প্ৰধান কথাটো হৈছে, আপোনালোকে যদি টুকুলাই চাহ গৱেষণা কেন্দ্ৰত আহে, কেনেকৈ আহিব? আপোনালোকে ৰেলেৰে আহে যদি যোৰহাটৰ
ৰেল ষ্টেচনলৈ আহিব। আহি যোৰহাট ৰেল ষ্টেচনৰ পৰা টকোলাই চাহ গৱেষণা কেন্দ্ৰ 3 কিলোমিটাৰ দূৰত আহি আপোনালোকে পাব টকোলাই চাহ গৱেষণা প্ৰতিষ্ঠা। আৰু এই গৱেষণা প্ৰতিষ্ঠাত চাহৰ বিষয়ে বিভিন্ন কথা বা বিভিন্ন অধ্যয়নৰ শিকোৱা হয়। আপোনালোকে বিভিন্ন ধৰণৰ নতুন জ্ঞানৰ তত্ত্ব এই টকোলাই প্ৰতিষ্ঠানৰ পৰা পাব। সকলোলৈ ধন্যবাদ ইমান ধুনীয়াকৈ ভিডিঅ'টো চোৱাৰ বাবে, আৰু সকলোলৈ অশেষ মৰম যাচিলোঁ। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।